হাই হেল্ল' নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মই অন্য এটি ভিডিঅ'লৈ। মই আজি যাবলৈ ওলাইছোঁ দেওপানী স্থানলৈ। তামাম বৰষুণ, যাম এতিয়া সকলোকে দেখুৱাম। তাত কি দেখুৱাব পাৰোঁ চেষ্টা কৰিম। তামাম বৰষুণৰ বতৰ, তথাপিও যাবলৈ ওলাইছোঁ। এয়া হ'ল গাড়ীৰ ভিতৰৰ অংশ, চাওক কিমান মানুহ ওলাইছে দেখুৱাইছোঁ। সকলোকে স্বাগতম মোৰ ফালৰ পৰা। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তা দেখাইছোঁ, চব কি ধুনীয়া। আমি সকলো গৈ আছোঁ গাড়ীৰ ভিতৰত, তামাম গান লগাই গৈছে, তামাম এনজয়। এয়া আমি আহি পাইছোঁ সৰুপথাৰ টাউন, দেখুৱাইছোঁ চব কি ধুনীয়া টা। এয়া ফাইনেলি মই আহি পালোঁ দেওপানী সকলোকে দেখুৱাইছোঁ। এয়া সোমাইছোঁ আমি গাড়ী পাৰ্কিং আগত, চক কি ডাঙৰ বাছ গৈছে। এয়া গাড়ী পাৰ্কিং দৃশ্য চক, কি মজা পাৰ্কিং, কিমান মানুহ আহিছে। বৰ্তমান মই আহি পাইছোঁ দেওপানী নামঘৰত, আহি আছোঁ দেখুৱাম সকলোকে। দোকান এইবিলাক চব, গাড়ী পাৰ্কিং। এই মানুহৰ ভিৰ দেখিছে নাই কিমান। হ'ল মন্দিৰ সন্মুখৰ দৃশ্য। এতিয়া যাওঁ ভিতৰলৈ, সকলোকে দেখুৱাম বলক। চক দেওপানী মুখৰ আগৰ দৃশ্য, এয়া আমি সোমাবলৈ লৈছোঁ। কি ধুনীয়া দৃশ্য, সকলোকে দেখুৱাইছোঁ। এয়া হ'ল সেয়া দেওপানী থান, মানুহৰ ভিৰ চক কিদৰে লাইন পাতিছে শৰাই আগবঢ়াবলৈ, সকলোবোৰ দেখুৱাইছোঁ। ভক্তগণৰ ভিৰ চক কিমান। আহি আছোঁ নামঘৰত। এইজোপা হ'ল সেইজোপা গছ, যিজোপাত নেকি সকলোৱে ফিটা বান্ধে, মনৰ কথা কয়। এইটোৱে হ'ল সেইটো বন্তি ঘৰ, য'ত নেকি সকলোৱে চাকি বন্তি জ্বলায়। ময়ো আজি বন্তি জ্বলাইছোঁ, ধূপ ধূনা জ্বলাইছোঁ। মোৰ উজ্জ্বল ভৱিষ্যতৰ মই কামনা কৰিছোঁ, সকলো আহক জ্বলক। আমি ভাগিনে মই আহিছোঁ দেওপানী নামঘৰ চাবলৈ। লিপিকা ভাগিনে মই আহিছোঁ দেওপানী। ক হেল্ল', সকলো মানুহ গৈছে পুখুৰী চাবলৈ, ময়ো আহিছোঁ আপোনালোকক দেখুৱাম। এইটোৱে হ'ল দেওপানী পুখুৰী, য'ত নেকি বহুত ডাঙৰ ডাঙৰ কাছ দেখিবলৈ পোৱা যায়। পুখুৰী চাৰিৰাউণ্ডো দেখুৱাইছোঁ সকলোকে, চক কি ধুনীয়া, বহুত মানুহ আছে। বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। সকলোকে ধন্যবাদ। থেংকছ ফৰ ৱাচিং।